चिराङाव हाग्रा बिफाना गुबुन मोनसे जाफुंसारबावदों। चिराङाव आयेन बेरेखायै फालांगि खालामनो नाजानाय बेसेन गोसा दंफांफोरखौ जब्द खालामदों। चिरां जिल्लानि रुनिकाटा रेन्जनि सिङाव थानाय भारत भुटान सीमानि रिपु हाग्रा ओनसोलाव दिनै हाग्रा बिफान आरो एसएसबीआ गोख्रों सिग्रोमनायाव गोबां लाख रांनि बेसेन गोसा दंफांफोरखौ जब्द खालामदों। बोखांनो हानाय आयेन बेरेखा दंफांनि बेसेना खमैबो 40-50 लाखसो जागौमोन होननानै हाग्रा बिफाना फोरमायदों। ट्रेक्टर आरो टाटा मबाइलनिफ्राय बोखांनो हानाय गोबां बिबांनि दंफांफोरखौ हाग्रा बिफाना बेंटल बिट मावख'आव लानानै फैयो। बे जाफुंसारनायनि सायाव हाग्रा बिफाननि बिबानगिरि आरो एसएसबीनि बिबानगिरिया खौरांगिरिनि सिगाङाव मा बुंदों फै मिथिना लानि। আমিতো এইটো ওদালগুৰি পৰা উদ্ধাৰ কৰিছোঁ। ওদালগুৰি এই আমি যে সেই দিনত এভিকশ্যন কৰিছে এই জেগাটো আমি এই বস্তুটো এই খাটো উদ্ধাৰ কৰি লৈ আহিছোঁ। কিমান কাঠ হ'ব এইটো মেক্সিমাম মোটামুটি 30-40 লাখত। অঁ ইয়াতে কিবা ৰেট হ'ব এইটো বস্তুটো। এইটো ওদালগুৰি ডাইৰেক্ট আমি ওদালগুৰি তাতে এইটো উদ্ধাৰ কৰিছোঁ। এই আমাৰ এসএসবি আছে আৰু আমাৰ এই বেংটল ষ্টাফ আছে। জইণ্ট পেট্ৰলিঙত আমি এই বস্তুটো পালে। এইটো লালি আছে, সাৰাং আছে, ককন আছে, এই বস্তুখন। এই কাঠবিলাক যিমান জংঘল পৰা এই মৌগাড়ী দিয়া আনি পেলাই এই ওচৰতে আনি থাকে। তাৰপাছত ওচৰত আনি পেলাই এই টাটা মোবাইল মাতি পেলাই টাটা মোবাইল তাতে লোড কৰি পেলাই লৈ যায়। কোনটো জংঘল? এই জংঘলটো ডাইৰেক্ট এই ওদালগুৰি একদম উত্তৰ এই ভূটান ওচৰতে। ভূটান বৰ্ডাৰৰ ওচৰতে ৰিফুৰি চিৰাং ৰিফুৰি যাব। 30 তাৰিখে য'ত ইভিকশ্যন কৰা হৈছে এই জেগাতে। কিন্তু ইভিকশ্যন কৰাৰ পিছতো চোৰাং কাঠৰ বিজনেছ চলি আছে এতিয়াও চলি আছে। আমিতো ইমান চেষ্টা কৰিছোঁ তথাপিও চলি আছে। পৰৱৰ্তী পৰ্যায়ত কি ধৰণৰ ব্যৱস্থা ল'ব আপোনাৰ? আমিতো চৰকাৰৰ তৰফৰ পৰা যিমান পাৰি চেষ্টা কৰি আছে এইটো বন্ধ কৰিবৰ কাৰণে। পাব্লিক পৰা আমি হেল্প বিচাৰি আছে। আমি যিমান পাৰি এইটো জব্দ কৰিবৰ কাৰণে আমি চেষ্টা কৰি থাকিম। এসএসবি দাঁতগিৰি আৰু ফৰেষ্ট বেংটলৰ আমাৰ একেলগে জইণ্ট পেট্ৰলিং আছিলে আৰু যিটো আমাৰ তেওঁলোকৰ পাছ খবৰ আছিলে ইনফৰমেশ্যন আছিলে সেই আধাৰত আমি সেই জংঘললৈ গৈছিলোঁ তেওঁলোকৰ লগত আৰু ঠিক তেনে মুহূৰ্তত আমি সেই বস্তুখিনি তাৰ পৰা ৰিকভাৰী কৰিছোঁ, উদ্ধাৰ কৰিছোঁ। বৃহৎ পৰিমাণৰ তাৰ আগতে কিছুদিন আগতে তাত এভেকশ্যনো হৈছিলে আৰু ফৰেষ্ট আৰু এসএসবি একেলগে এভেকশ্যনৰ তাত জইন কৰিছিলে। তাৰপিছত এভেকশ্যন হোৱাৰ পিছতে তেওঁলোকে কাঠবিলাক ভূটান জংঘলৰ পৰা আনি আছে কাটি পেলাই বৃহৎ পৰিমাণৰ আৰু গোটেইখিনি আমি ফৰেষ্টৰ বিট অফিচাৰ ছাৰ আৰু আমি মিলি গোটেইখিনি ইয়াৰ পৰা গাড়ী মগাই পেলাই আৰু তেওঁলোকৰ ষ্টাফ লৈ পেলাই আমাৰো ষ্টাফ আহিছে। আহি পেলাই আমি বস্তুখিনি গোটেইখিনি ৰিকভাৰ কৰি লৈ আহিছোঁ ফৰেষ্ট অফিচলৈ। 45 লাখৰ পৰা 50। ওদালগুৰি সাইড चिरां रिफु रिजार्भनिफ्राय एसएसबी आरो जोंनि बेंटल अफिसनिफ्राय जयैनो पेट्रलिं दङमोन। बे टाइमाव जोङो बे दंफांखौ जोङो जब्द खालामनो हानाय जादों। ओरैनो बेसेबांसो मुल्यनि जागोन? ओरैनो बियो 40निफ्राय 50।